আহিবিচোন দেউতা এইবাৰ যাওঁতে সেই মাটিডোখৰ ময়ে বিকি থৈ আহিছিলোঁ মোৰ মানে অকণ অসুবিধা হৈছে পইচা দৰকাৰ হৈছিলে সেই গতিকে মাটিডোখৰ বিকি দিছোঁ তুমি চিন্তা কৰিব নালাগে গাটো অলপমান ভাল লাগিছে নে ময়ো জানো কেলে ফোন নকৰা হ'ল দেউতাকৰ এনেকুৱা হৈ আছে মেডিকেল নিবই লাগিব আপোনাক বুজিছে পাইছোঁ ৰ'বা তালৈ ফোন কৰিব নালাগে হেল্ল' সমীৰ কি খবৰ তোৰ আছোঁ আৰু মই ভালে তাত মাটি অকণমান বিকি পিনে ইয়াতে এটা ফ্লেট ল'লোঁ তোৰ কেনে চলিছে বাৰু দিনকাল তহঁতৰ দেউতাৰ গা ভাল নাই ন খবৰ পাইছ নাই আহিবি এপাক চাই যাবি গাটো বৰকে বেয়া মই পৰহিলৈ গৈছিলোঁ বাৰু ৰূপহী এই মোৰ মূৰৰ ওচৰত থকা ৰঙা টোপোলাটোত অকণমান টকা আছে ময়ো আহিলে দি দিবা তাৰ বোলে বহুত অসুবিধা হৈছে নহয় এই টকাকেইটাৰে আপোনাক চহৰৰ চিকিৎসালয়লৈ লৈ যাম আপুনিতো ভাল হ'ব লাগিব নহয় তাক পিছে পৰেও দিব পাৰিব টকা নহয় বুজিছা এইখিনি টকা তাৰহে বেছি প্ৰয়োজন মোৰনো কি আৰু বয়স হৈছে কিমান দিনো জীয়াই থাকিম আৰু তুমি ভালদৰে থাকিবা বুজিছা মোৰ গাটো অলপমান বেয়া লাগিছে শুই লওঁচোন আপোনাৰ গাটো বেয়া লগা বুলিয়ে কৈছিলে আপোনাৰ কি হৈ গ'ল ল'ৰাটো ওচৰত নাই এতিয়া মই কি কৰোঁ অভি তুমি বাৰু কিয় একো কথা নুশুনা কোৱাচোন বাৰু মই কিন্তু সৰুতে এনেকুৱা নাছিলোঁ দেই পাপা মইতো তোমাৰ নিচিনা এনেও নহয় কাৰণ তোমাৰ নিচিনা হোৱা হ'লে মইতো তোমাৰ লগত আৰু মাৰ লগত নাথাকিলোঁ হয় মইতো বেলেগত গৈ থাকিলোঁ হয় তুমি যে ককা আৰু আইতাৰ লগত নাই তোমাৰ সময়ত ডাঙৰ হ'লে ময়ো বেলেগত গৈ থাকিম আশা শুনিলানে অভিয়ে কি ক'লে মোৰ মনটো বৰ বেয়া লাগিছে বুজিছানে তাত বা মা দেউতাহঁতে কি কৰিছে আজি বহুত দিন ফোনৰ যোগাযোগ নাইকিয়া হৈ গ'ল এতিয়া তালৈ ঘূৰি যাম ওলাবা কিন্তু এনেকৈ যাওঁ বুলি ক'লে যাব পাৰি জানো সেইবিলাক মই একো নাজানো এতিয়া মুঠৰ ওপৰত আমি গাঁৱলৈ ঘূৰি যাম তুমি ৰেডি হ'বা